Hello and welcome back to my channel. আমি আসাম ইকনমিৰ খুব ইম্পৰ্টেণ্ট MCQ আলোচনা কৰি আছো। আজি আমি তোমালোকৰ বাবে সিৰিজ 4 টো লৈ আহিছো। যদি তোমালোকে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছা দেন দিস উইল সিউৰলি হেল্প ইউ। এইবোৰে তোমালোকক নিশ্চয় হেল্প কৰিব। অলৰেডি সিৰিজ 1, 2 আৰু 3 আমাৰ চেনেলত আপলোড কৰা হৈছে। যদি নাই চোৱা চেনেলৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। ডেসক্ৰিপচনত তাৰ লিংকটো মই দি দিম, ঠিক আছে? So now start the series. Here is the first question. This is the question number 61. Okay. In which of the following year Guwahati Tea Auction Center was established? So Guwahatit kiman sonot tea auction center to স্থাপন কৰা হৈছিল, ঠিক আছে? So option বোৰ দিয়া আছে and correct হ'ব option A in the year 1970. Okay. 1970 চনত tea auction center স্থাপন কৰা হৈছিল ক'ত গুৱাহাটীত আৰু ডেটটো মনত ৰাখি থবা 25 ছেপ্টেম্বৰত। Okay. 1970 25 September. Move to the next question. Barak Valley in Assam is famous for which of the following? Barak Valley kihor karne biখ্যাত hodise? Option bur dia ase aru answer to hobo tea production sa utpadanor babe biখ্যাত. Okay. Move to the next question. Which of the following are the natural resources of Assam? Ahomor kuntu prakritik sampod hodise? Yate option dia ase. And answer to hobo ki option D all of these. Uporar atai kita A, B, C tiniyota ahomor ki hoy natural resource hoy. Okay. Next question. In which district of Upper Assam has maximum number of tea garden? Upper Assamor kunkhon districtot hokolotকৈ বেছি কি আছে tea garden আছে আৰু ইয়াতে answer to hobo Dibrugarh. Next question. In which of the following place of Assam biggest refinery is situated? Option বোৰ দিয়া আছে যে অসমৰ biggest refinery টো কত অৱস্থিত, ঠিক আছে? ইয়াতে অপচন যেটো দিয়া আছে বঙাইগাঁওটো refinery আছে, ডিগবৈ আছে, নুমলীগড় আছে, নুনমাটি গোটেই কেটা refinery আছে, কিন্তু biggest কোনটো হ'ব option C নুমলীগড় refinery. Okay. Next question. The first public sector refinery in India. ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম public sector refinery কোনটো? Okay. যত সৰকাৰৰ অধীনৰ refinery কোনটো হদিছে হেতু হ'ব নুনমাটি refinery. Next question. Which of the following refinery is oldest in Asia? এছিয়াৰ ভিতৰতে সকলোতকৈ পুৰণি refinery কোনটো আমাক হদিছে? অপচন বোৰ দিয়া আছে আৰু কাৰেক্টটো কি হ'ব অপচন বি ডিগবৈ অইল refinery, ঠিক আছে? এছিয়াৰ ভিতৰত ফাৰ্স্ট refinery টোই কি হৈছে? এছিয়াৰ ফাৰ্স্ট refinery টো কি হৈছে? ডিগবৈ হয় ফাৰ্স্ট তো মনত ৰাখিবা আৰু কেতিয়া হৈছিল এস্টাবলিশ ইন 1901 এটো ইম্পৰ্টেন্ট কথা 1901 চনত হৈছে আৰু ডিগবৈ কিহৰ কাৰণে জনাজাত আমাৰ ডিগবৈ ইজ known as the oil city of Assam, ঠিক আছে? আমি oil city বুলি কওঁ oil city of Assam. Okay, এই তিনিটা কথা মনত ৰাখিবা এছিয়াৰ ফাৰ্স্ট ৰিফাইনাৰী কোনটো হৈছে ডিগবৈ অইল ৰিফাইনাৰী আৰু সকলোতকৈ ওল্ডেষ্ট ৰিফাইনাৰী ই হৈছিল 1901 আৰু ডিগবৈক আমি অইল সিটি অফ আসাম বুলিও জানো. Okay. Move to the next question. In which year ONGC was set up? ONGC কেতিয়া গঠন কৰা হৈছিল? অপচন বোৰ দিয়া আছে আৰু কাৰেক্ট টু হ'ব কাৰেক্ট আনসাৰ টু হ'ব A 1956. Okay. So ONGC কেতিয়া গঠন কৰা হৈছিল 1956 ত আৰু এটা কথা মনত ৰাখিবা যে ONGC ৰ হেডকোৱাৰ্টাৰ ক'ত আছে নিউ দিল্লীত মনত ৰাখিবা নিউ দিল্লীৰ বসন্ত কুঞ্জ নামৰ জাগাটোত বসন্ত কুঞ্জ. Okay. So ONGC কেতিয়া স্থাপন কৰা হৈছিল 1956 ত ONGC ৰ হেডকোৱাৰ্টাৰ নিউ দিল্লীৰ বসন্ত কুঞ্জত. Okay. Move to the next question. Asia's first natural gas based power station is situated at. Okay. এছিয়াৰ ভিতৰত প্ৰথম প্ৰাকৃতিক গ্যাসৰ ওপৰত ভিত্তি কৰি যেটো পাৱাৰ ষ্টেচন বনোৱা হয় হেতু ক'ত অৱস্থিত হদিছে? Okay. হেতু ক'ত হ'ব এ দুলিয়াজানত অৱস্থিত. Next question. The most valuable tree in Assam forest is to Assam forestor most মূল্যবান গছ কোনডাল হয় শাল গছ. Option B is correct. Move to the next question. In which of the following places Asia's first tea research center is located? এছিয়াৰ ভিতৰত প্ৰথম
চাহ গৱেষণা কেন্দ্ৰ টি ৰিচাৰ্চ চেণ্টাৰটো ক'ত অৱস্থিত আমাক সুধিছে অপশ্যনবোৰ দিয়া আছে এণ্ড কাৰেক্টটো কি হ'ব বি যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যন দ্য টু লাৰ্জেষ্ট কলাৰিজ ইন আছাম আৰ অসমৰ দুটা লাৰ্জেষ্ট কলাৰিজ কয়লাৰ খনিৰ নাম সুধিছে আৰু সেইটো হ'ব কি আমাৰ বি লিডু এণ্ড তিৰাপ চ' লিডু এণ্ড তিৰাপটো ক'ত হয় তিনিচুকীয়া ডিষ্ট্ৰিক্টত পৰে মাৰ্ঘেৰিটাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত অ'কে মনত ৰাখিবা Next question. In which of the following district maximum number of collieries are located? কোনখন ডিষ্ট্ৰিক্টত সকলোতকৈ বেছি কয়লাৰ খনি পোৱা যায় সুধিছে আৰু ইয়াতে আনসাৰটো হ'ব সি তিনচুকীয়াত সকলোতকৈ বেছি কয়লাৰ খনি পোৱা যায় Next question. How many গাঁও পঞ্চায়ত in Assam at present? অসমত বৰ্তমান কিমানখন গাঁও পঞ্চায়ত আছে আনসাৰটো হ'ব 2201 অপশ্যন এ 2201 খন আছে নেক্সট কুৱেশ্যন হাউ মেনি জিলা পৰিষদ ইন আছাম এট প্ৰেজেণ্ট বৰ্তমান অসমত জিলা পৰিষদৰ সংখ্যা কিমান অ'কে চ' অপশ্যনবোৰ দিয়া আছে আৰু কাৰেক্ট অপশ্যনটো হ'ব 21 21খন জিলা পৰিষদ আছে নেক্সট কুৱেশ্যন ডিচেণ্ট্ৰেলাইজ প্লেনিং ৱাজ ইন্ট্ৰডিউচড ইন আছাম ইন দ্য ইয়াৰ অসমত কেতিয়া ডিচেণ্ট্ৰেলাইজ প্লেনিং আৰম্ভ কৰা হৈছিল অ'কে চ' অপশ্যনবোৰ দিয়া আছে এণ্ড কাৰেক্টটো হ'ব অপশ্যন চি 1986 1986 চনত ঠিক আছে আৰু ডিচেণ্ট্ৰেলাইজ প্লেনিংটো কাৰ ৰিকমেণ্ডেশ্যনত ষ্টাৰ্ট কৰা হৈছিলে এজ পাৰ হনুমন্ত ৰাও কমিটিজ ৰিকমেণ্ডেশ্যন মনত ৰাখি থবা হনুমন্ত ৰাও কমিটিজ recommendation ঠিক আছে 1986ত next question to চাও what is the largest source of revenue in Assam অসমত revenue আটাইতকৈ ডাঙৰ source কোনটো largest source কোনটো সুধিছে ওকে সো অপচনবোৰ দিয়া আছে আৰু কাৰেক্টটো হ'ব অপচন ডি state tax sorry state GST okay so state GST যেটো goods and service tax আছে তাৰ পৰাই অসমে বেছিকৈ revenue earn কৰে আৰু it is expected to contribute rupees figure to মনত ৰাখিবা কিমান আশা কৰে 10529 crore ই contribute কৰে expected to contribute okay so itu first second positionত আছে sales tax okay second positionত আছে sales tax to So sales tax to hoise second largest component of tax revenue of the state. So largest revenue collection korpora hoy state GST pora hoy. Next question sound which sector contributes the most to the GDP of Assam? Ahomor GDP loy kuntu khondor borongoni hokolotkoi besi hudise. So yata answer to ki hobo A agriculture sector. Okay? Next question AIDC stands for AIDC full form to hudise option bur sai loba aru yata answer to hobo B Assam Industrial Development Corporation okay the last question is the cement factory of Assam located at Ahomot cement factory kot ase answer bur dia ase option bur and correct to hobo B Bokazan okay so Karbi Anglong districtত পৰে বোকাজানত কি আছে সিমেন্ট ফ্যাক্টৰি আছে ঠিক আছে সো এই আজিৰ সিৰিজটোত এই 20টা এমসিকিউ আগবঢ়ালো সো তোমালোকক এই এমসিকিউ কেটাই হেল্প কৰিব যিকোনো এক্সামৰ বাবে সো ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ আৰু যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে প্লিজ লাইক আৰু শেয়াৰ কৰিবা ওকে থ্যাংক ইউ